সপোন প্ৰত্যেকৰে জীৱন ৰঙীন কৰাৰ এটা সপোন থাকে। কিছুমানৰ সপোনে বাস্তৱ ৰূপ পায়, কিছুমানৰ সপোন আধৰুৱা হৈ ৰৈ যায়। সপোন সকলোৰে বেলেগ বেলেগ, সপোনৰ পৰিধি ভিন্ন সকলোৰে বাবে। জীৱনৰ দুখ কষ্টৰ প্ৰাচীৰ ভংগী সুখী হোৱা, প্ৰিয়জনৰ সান্নিধ্যত আজীৱন মধুৰ ক্ষণ অতিবাহিত কৰা, সমাজত নিজকে প্ৰতিষ্ঠা কৰি জ্যেষ্ঠজনৰ গৌৰৱ কঢ়িয়াই অনাৰ দৰে সপোন সকলোৱে দেখে জীৱনত। কেতিয়াবা সপোনেও বেমানি কৰে যেন লাগে। সপোন যেন সাধাৰণ মানুহৰ বাবে নহয়। কেতিয়াবা এনে লাগে সপোন দেখিবলৈহে সহজ, ইয়াক বাস্তৱ ৰূপ দিয়াটো বহুত কঠিন। কিমান বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি উপনীত হ'ব লাগে সপোনৰ পথত। কিছুমান সপোনৰ প্ৰাপ্তি বহুত কঠিন। এই সপোন পথত হ'ব পাৰে কাৰোবাৰ কোলাউদং, কাৰোবাৰ প্ৰিয়জন আঁতৰি যাব পাৰে চিৰদিনৰ বাবে। সকলো হৈ ৰয় আধৰুৱা আধৰুৱা সপোন।